যিহেতু বৰ্তমান বিহু বতৰ ৰাতিপুৱা সোনকালে উঠি গা পানী ধুই আৰু মায়ে দিয়া চাহ আৰু জলপান আৰু পিঠাৰ লগত খোৱাৰ মজাই বেলেগ। গাইছ মই এতিয়া দোকানত আছো, এতিয়া লোক এটা চাব নেকি কেনেকুৱা লাগিছে। যিহেতু বিহু কাৰণে আমাৰ ঘৰত কেইজনমান আছনে বিহু মাৰিব আহিলে আৰু বিহু মাৰত থাকোঁতে মায়ে দক্ষিণা দিলে। তেওঁলোকে জানা চাগে আমাৰ এখন দোকান আছে, দোকানতে কিছুমান কাম কৰি থাকিবলগীয়া হৈছিলে আৰু যিহেতু গৰম বতৰ কাৰণে কিছুমান ঠাণ্ডা বস্তুবোৰ ফ্ৰিজত থবলগীয়া হৈছে। আৰু এখন হৈছে আমাৰ দোকান, গেলামালৰ দোকান, এখন আমাৰ হাৰ্ডৱেৰ দোকান। তোমালোকে জানাই চাগে মোক ফ'ল' কৰাসকলক মই ৰাখি দিওঁ। চ' আজি কাক আকৌ চাওঁ। বহুতে তেওঁলোকে কমেণ্ট কৰিছে কিন্তু মোক ফ'ল' কৰা নাছিলে। এইজনে মোক ফ'ল' কৰিছিলে আৰু কমেণ্ট এটাও দিছিলে নেক্সট ভিডিঅ'ত, সেইকাৰণে তেওঁক মই ধুনীয়াকৈ এখন পৰ্ট্ৰেট ৰাখি দিবলৈ পাৰিম। তোমালোককো যদি এনেকুৱা ধৰণৰ ফটো ফ্ৰীকে লাগে তেতিয়া একাউণ্টটো ফ'ল' কৰিবা আৰু কমেণ্ট এটা কৰি যাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তোমালোকে যদি মোৰ পৰা এনেকুৱা ধৰণৰ স্কেটছ অৰ্ডাৰ দিব বিচাৰিছা স্ক্ৰীনত আহি থকা নম্বৰটো তোমালোকে যোগাযোগ কৰিব পাৰিবা। ফাইনেলি আমাৰ ছবিটো এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া কেনেকুৱা লাগিছে ছবিটো সকলোৱে কমেণ্ট কৰি জনাই দিবা কেনেকুৱা লাগিছে।